হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাই আছোঁ এনেই এই ভিডিঅ'টো আমাৰ আৰম্ভ হৈছে আমি গুৱাহাটীৰ পৰা, কিন্তু এই ভিডিঅ'টো খতম হ'ব আপোনাৰ তিনিচুকীয়াত, কাৰণ যাই আছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ চাবলৈ। তো মোৰ লগত আৰু কেইজনমান লগ যাব, মোৰ লগ দেৱজিৎ আৰু লগতে মেৰুণ। হেল্ল', এই আমি তিনিজনে যাম তো তিনিচুকীয়াত। তো আপোনালোক গোটেই ভিডিঅ'টো দেখাম, আপোনাক ট্ৰেইনত উঠি দেখাম। তো গাইজ মানে আমাৰ কি হ'ল কি আমাৰ অলপ কনফিউজ লাগি গ'ল, মানে এখন আমাৰ লিডো এক্সপ্ৰেছ আগত আছে আপোনাৰ বেলেগ ট্ৰেইন ধুবুৰী চাইডে যাব মানে সেইখন ট্ৰেইনখন আছিল। তো আমাৰ কনফিউজ লাগি গ'ল, আৰু কি কৰোঁ বিচাৰি পাছত যোৱা মানুহ সুধিলোঁ ক'লে কি এইখন ট্ৰেইনৰ যিখন ধুবুৰীৰ মানে যাব মই ক'লোঁ এইখন ট্ৰেইনৰ আগত আছে আমাৰ ট্ৰেইনখন। চ' এইখনত আপোনাৰ গুৱাহাটী লিডো এক্সপ্ৰেছ, এইখন আজি আমাৰ জাৰ্ণি আৰম্ভ হ'ব। এক্সাইটমেণ্টটো বহুত বেছি ভাল লাগিছে দাদা, কি কম আকৌ মানে বড় যাওক। তো গাইজ মোৰ লগ এটা আছে, ঠিক আছে বৰ্তমান। তো ইহঁতক সুধোঁ ইহঁতক কেনেকুৱা লাগি আছে, মানে আজি যে ইমান ভিডিঅ' চবে একেলগে যাই আছোঁ। আমাৰ দেৱজিতক আমাৰ লগ দেৱজিৎ অলপমান দিছে, কাৰণ আৱাজটো অলপ বেছি আহি আছে ন। চ' এই দাদা এজনে হাই দিলে তো মানে পুৰা এক্সাইটমেণ্ট হৈ আছে ন, বহুত হৈ আছে। তো আমাৰ মেৰু ট্ৰাই কৰিলোঁ, আমাৰ কেনেকুৱা লাগি আছে अभी तो दिल गार्डन गार्डन लग रहा है यहाँ पे। বোলে দিনটো বোলে পুৰা গাৰ্ডেন হৈ আছে, মানে অলপ হিন্দীত ক'লো আৰু একো নাই, চব চলে আজি দোকান হিন্দী। এতিয়া অসমত থাকিলোঁ বোলে যে হিন্দী ক'ব নালাগে কথা নহয় ন। চ' ইয়াৰ মানে পুৰা দিল গাৰ্ডেন লাগি আছে ন। বহুত মজা মানে বঢ়িয়া লাগি ভাল লাগি আছে, সেইটোৱে বুজাইছোঁ। বহুত ভাল লাগিছে, বাছ এইটো হিন্দীত কৈছে, বেলেগ একো কৰা নাই। তো গাইজ আমি বৰ্তমান ট্ৰেইনৰ ভিতৰত সোমালোঁ। চ' মোৰ আপাৰ চিটটো পৰিছে, ঠিক আছে, আপাৰ চিটটো পৰিছে। তো অলপমান এতিয়া টোপনি মাৰি কিনে যাব লাগিব আৰু যিয়ে নকৰে মানে বহুত দিন পিছত মই ট্ৰেইনত উঠিছোঁ বাৰু, বহুত দিন পিছত। তো আমাৰ দুটামান দাদা চিনাকি হৈছে, এইজন এইটো भैया आपका नाम बोल दीजिए एक बार। समीर देव। भैया कहाँ पे जाएंगे आप लोग? दियापुर जाएगा। और एक मेरा और भी मतलब न्यू फ्रेंड मतलब भैया के जैसा हो गया। तो इनका नाम क्या है, आपका नाम क्या है भैया? हाँ জুৱেল। তো এই ভাই আপনার জায়গা মানে যাব আপোনালোকৰ ডিমাপুৰ। তো একেলগে মানে কি জানে চাওক, মই আপোনালোক কৈছোঁ শ্লিপাৰত যাব, যেতিয়া যাব জিঅ'ত যায়, শ্লিপাৰত যে এচিত যায়, মানে যিমান আমাৰ কাষৰ পেচেঞ্জাৰ চবকে ফ্ৰেণ্ড বনাই লোৱা ভাল, চবে একেলগে গেলে ভাল আৰু মানে চবক কথা বতৰা কৰি যাব পাৰে, সেইটো কাৰণে ভাল। তো মোৰ দুটা লগটো তলতে বহি আছে, সিহঁতে মোবাইল চোৱাত অলপমান বিজি আছে। চ' মোৰ আপাৰ চিট বিন্দাছ টোপনি মাৰি যাম। এতিয়া 11:30 ওলাব আৰু টোপনিও লাগিছে। কাৰণ এটা বস্তু চাবচোন, মই কৈছোঁ ট্ৰেইনত যেতিয়া জাৰ্কিং দিব ন, চাবচোন মানে লাহে লাহে যাব ন ট্ৰেইনখন, এনেকৈ হিলি টোপনিটো মজা আহে, এইটো মানে অনুভৱ কৰা। আৰু মই এনেকুৱা জনাই নাই শ্লিপ মানে আপোনাৰ ডাইৰেক্ট ইমান দূৰ যোৱা নাই যাতে কি টোপনি মাৰিব লাগে, এনেকুৱা কোনো দূৰ যোৱা নাই, মই সঁচা কথা কৈছোঁ, ঠিক আছে। চ' এনেকুৱা আজি ফাৰ্ষ্ট টাইম मतलब हम लोग फर्स्ट टाइम ऐसे सो के जाएगा, अच्छा लग रहा है। फीलिंग जो मतलब फर्स्ट टाइम का जो फीलिंग थोड़ा अलग ही होता है, মানে প্ৰথমবাৰৰ ফিলিংটো মানে একো মজা হৈ যায়, কি কম আৰু দাদা বঢ়িয়া লাগি আছে, ঠিক আছে। তো আপোনালোক খালি মোক মোৰ ভিডিঅ'টোত থাকিব, তো একেলগে যাম। একেলগে দাদাই আমাক চাই আছে, দাদাই চাই আছে কি কৰি আছে, দাদাই ভাবি আছে, চাই আছে। তো মানে আপোনালোকক চব মই গোটেইখিনি আপোনালোক কম যিমান পাৰোঁ। চ' মোৰ টিকেটটো আপোনালোকক মই লাষ্টত কৈ দিম, আমাৰ কিমান পৰিছে, কিমান কি হৈছে, তেতিয়া আপোনালোকৰ যে বাইচাঞ্চ আপোনালোক তিনিচুকীয়াত যায় আপোনালোকৰ সহজ হ'ব। মই যাই আছোঁ মই মন্দিৰৰ দৰ্শনৰ কাৰণে, কাৰণ বহুত দিন মই যোৱা নাই, প্ৰায় 1 বছৰে হৈ গৈছে মই যোৱা নাই। তো এইকাৰণে এতিয়া আমাৰ ট্ৰেইনখন লাহে ষ্টাৰ্ট দিব আৰু মজা লাগিব। যেতিয়া ট্ৰেইন ষ্টাৰ্ট দিব চলিব, তেতিয়া আপোনালোকক মই ভিডিঅ' কৰি দেখাম এতিয়া। তো গাইজ মানে ৰাতি ভিডিঅ' বনোৱা নহ'ল, কাৰণ তিতিয়ে আহি কিনে ভিডিঅ' বনোৱা মানা কৰিছে, কৈছে ৰাতিখন ভিডিঅ' বনোৱা এলাউড নাই বুলি কৈ দিছে, আৰু টোপনি মাৰিব যাব নাই কৈছে। ৰাতি ভিডিঅ' বনোৱা কৰি কিনে ৰাতিপুৱা দেখাই চব। তো আমি এতিয়া আমাৰ আমগুৰি জাংচন আহি পালোঁ, তো টোপনিতে আছোঁ বৰ্তমান। ট্ৰেইনখন এতিয়া ৰখি আছে আমাৰ এতিয়া অলপ টাইম ৰখিব চাগে, ইহঁতেতো অলপ পৰা বিজি আছে। মোৰ টোপনি হোৱাই নাই, ৰাতি 4টা বজালৈকে টোপনিয়ে নাই, ইমান মানে মানে ট্ৰেইনৰ টোপনি নাই না, হঠাৎ অহাই নাছিল তুমি। ৰাতিপুৱা চাগে 5টা মানৰ পৰা 7টালৈকে অলপমান টোপনি মাৰিলোঁ, এতিয়া টোপনি নাহে। টোপনি ৰখিছে, অলপমান বাহিৰত ওলালোঁ, কিমানৰ ভিতৰত বহি থাকিম অলপ আগলৈকে।
বহুত লেট হৈ গৈছে ট্ৰেইনখন 11:30 আহিব লাগিছিল অলপ দেৰি হৈ গ'ল এতিয়া যি আছে একো নাই চলি যাব এতিয়া আহিবলৈ এতিয়া হোটেল বিচাৰিম আগলৈ আৰু বহুত কিছু দেখাবলৈ আছে আপোনালোকক এতিয়া হোটেল বিচাৰিম আজি দিনটো ৰেষ্ট কৰোঁ কালিৰ পৰা আৰু অলপমান নহয় আমি আৰু ঘূৰিম এনে চাম এনে আমি এক্সপ্ল'ৰ কৰিম বস্তুকেইটা এনে কি কি বস্তু আছে তিনিচুকীয়াত কি কি বস্তু দেখা পোৱা বস্তু আছে ভাল লগা বস্তুবোৰ আপোনালোকক দেখাই থাকিম এতিয়া মানে আজি অলপমান ৰেষ্ট কৰোঁ কালিৰ পৰা মানে টোপনি আৰু কৈছোঁ আপোনালোকৰ আগত লগটো সোমাই তো এতিয়া অলপ টোপনি মাৰিব লাগিব টোপনি মাৰি গধূলিৰ পৰা আৰু ষ্টাৰ্ট কৰিম আৰু আমি তাৰমানে তো ইয়াৰ পিছত অলপ যাওঁ এতিয়া হোটেল হোটেল যোৱাৰ পিছত আপোনালোকক আৰু ভিডিঅ' বনাম তেতিয়ালৈকে বাই বাই গাইজ আমি ট্ৰেইনৰ পৰা নামি কিনে হোটেল বিচাৰি আছিলোঁ হোটেল ৰাস্তাত এখন হোটেল পালোঁ কম বাজেটত মানে কম ৰেটত পালোঁ তো আমাৰ বাজেটো ইমান নাছিল চ' কম ৰেটত হোটেল পালোঁ ইমান ধুনীয়া লাগিছে এতিয়া অলপমান ওলাই আহিলোঁ এতিয়া অলপমান চালোঁ অলপ বজাৰ চাই ওলাই আহিছোঁ কি মানে অলপ আপোনাৰ লগত দেখা তো গাইজ আমি মানে অলপমান ঘূৰি থাকাতে এখন পাৰ্ক দেখা পালোঁ তো পাৰ্কত অলপ ভিতৰলৈ যাম কিন্তু ভিতৰত এইবিলাক কেমেৰা এলাউড নাই চ' আপোনালোকক দেখাব নোৱাৰিম ভিতৰত কি আছে আপোনালোকক কম মোৰ পিছত অলপমান ভিতৰৰ পৰা আহোঁ তো আমি আপোনালোকৰ এই কি মাৰ্কেটৰ পৰা আহিলোঁ মাৰ্কেটৰ পৰা আহি কিনে আমি ষ্টেচন ৰখি যিটো আমাৰ সন্মুখৰ হোটেলখন আছে তাতে হোটেলত ট্ৰেইনে ৰখি আছোঁ ৰখাৰ পিছত আৰু এতিয়া হোটেলত যাম হোটেলত যাই কিনে খাই চাই কিনে সোমাম ৰাতিপুৱা যিহেতু আমাৰ সাতটা চেক আউট কৰিমে কাৰণ আৰু যাব লাগিব টিলিঙা মন্দিৰলৈ যাম লৈ দেখাম মই তো এতিয়া হোটেলত যাম তাৰপিছত আপোনালোকৰ তো গাইজ এতিয়া আমি চেক আউট কৰিম ৰুমৰ পৰা কাৰণ এতিয়া যাম মন্দিৰলৈ তো যাওঁ এতিয়া ৰাতিপুৱা অলপ সোনকালতে উঠলোঁ কিন্তু আমাৰ 7:35 ট্ৰেইন আছে কিন্তু আমাৰ টোপনি নুঘূৰিলে ৰাতি পূৰা দেৰি কৰি সোমাই গ'ল ন চ' এতিয়া আমি চেক আউট কৰিম যাওঁ সেইকাৰণে মন্দিৰত যাম আপোনাৰ ডাইৰেক্ট মন্দিৰতে দেখাম মই যাম এতিয়া আপোনালোকৰ টিলিঙা মন্দিৰ যাবলৈ ওলাইছোঁ নপুখুৰীৰ পৰা বাছত যাব লাগিব টিলিঙা মন্দিৰলৈকে চ' বাছখন চাওঁ একদম আগৰ দিনৰ বাছ টাইপ লাগি আছে মানে পূৰা আগতে আজিলৈ উঠা নাই গুৱাহাটীত উঠা নাই এনেকুৱা বাছত এক্সপিৰিয়েঞ্চটো বেলেগ কেনেকুৱা লাগি আছে এখন বাছত যাই কেনেকুৱা লাগি আছে ঐ মেৰুণ কেনেকুৱা লাগি আছে পূৰা বোলে মজা লাগি আছে একদম এক্সপিৰিয়েঞ্চটো বেলেগ হ'ব একদম অলপ টিলিঙা মন্দিৰ যাই কিনে বাকীখিনি দেখা আছোঁ ফাইনেলি আমি তো আহি কিনে ইয়াতে দাৱৰ দোকানৰ পৰা অলপ টিলিঙা আপোনালোকৰ সামগ্ৰীবিলাক লৈ ল'ম লৈ কিনে এতিয়া মন্দিৰৰ ভিতৰত যাওঁ আপোনালোকৰ মন্দিৰৰ ভিতৰত দেখাম তো এই দাদাজনৰ বিষয়ে দুটামান কুৱেশ্যন দাদা এই আচলতে এই মন্দিৰটো মানে কিহৰ কাৰণে ফেমাছ এনে মানুহে যে কয় এইটো মানে তোমাৰ শিৱ মন্দিৰ শিৱৰ পাথৰটো নিজে নিজে উঠিছে মানে কোনে বহাইছে কোনো নাজানে বগানৰ মালিকৰ সপোন পাইছিলে যে এনেকুৱা এইটো গছৰ তলত তাই শিৱ পাথৰ আছে এতিয়া মানুহে চাকি জ্বলায় এনেকুৱা কৰি পেলাই কোনে টিলিঙা বান্ধিলে মালিকো গম নাপায় যিজন পণ্ডিত আছিলে পূজাৰী বগানৰ পূজাৰী তেখেতক আনি বহালে সিও গম নাপায় কোনে টিলিঙা বান্ধিলে সেই নামেই টিলিঙা মন্দিৰ হৈছে এতিয়া একদম গোটেই ভাৰত বিখ্যাত মানে 1 নম্বৰ আছে ভাৰতৰ ভিতৰত 1 নম্বৰত আছে অকল টিলিঙা আৰু এই মন্দিৰটোৰ বোলে মানে মানুহে যিটো বোলে মানে পুৰা একদম শুদ্ধ মনেৰে কিবা এটা যদি মানে বিচাৰে এতিয়া আহি কিনে টিলিঙাটো বান্ধে এই বোলে পূৰণ হৈ যায় মানুহ একদম 199% চিয়ৰ এইটো চিয়ৰ ন দাদাই কৈছে এইটো বোলে আপোনালোকে কিবা যদি যিটো মনৰ পৰা বিচাৰে একদম 199% একদম হ'বই লাগিব তো আমাৰ ৰাইজসকলক আপুনি ক'ব পাৰিব নেকি আমাৰ আহা এড্ৰেছটো কৰিব পাৰিব আপুনি এইটো বৰডুবি টিলিঙা মন্দিৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট বৰডুবিলৈকে আহিব লাগিব ন নাই তিনিচুকীয়ালৈ আহিব লাগিব এনে গাড়ী লৈ লওঁতে তুমি সৰু গাড়ী যদি লৈ আহা তুমি ডাইৰেক্ট ইয়াত ওলাব পাৰিবা আৰু এনেকৈ যদি বাছত বা ট্ৰেইনত আহা তিনিচুকীয়াত আহিব লাগিব তিনিচুকীয়াৰ পৰা ডাইৰেক্ট তুমি অটো বা বাছত আহি ইয়াতে পূজা কৰি কিনে আকৌ ইয়াৰ পৰা গাড়ী পাই যাবা দাদাই আমাক ক'লে মাত্ৰ তিনিচুকীয়াৰ পৰা আহি কিনে আপোনাৰ ডাইৰেক্ট সৰু গাড়ী লৈ কিনে বৰডুবিলৈকে আহিব লাগিব তাৰ পৰা আপোনালোকে এনেকৈ আহিব পাৰিব ঠিক আছে তো তেখেতে যিখিনি কথা কৈছে সঁচা কথা আমি পাইছোঁ অলৰেডি দাদাক আৰু সুধিলোঁ আমি ইয়াতে যদি কিবা এটা সৰুছে টিলিঙা বা যি টিলিঙা এটা বান্ধি কিনে যদি মনেৰে পৰা একদম কিবা এটা শ্ৰদ্ধা কৰে সেইটো পূৰণ হৈ যায় বুলি কোৱা হয় তো বলক আপোনালোক মন্দিৰৰ ভিতৰত যাই কিনে গোটেইখিনি দেখা আছোঁ তো গাইছ এতিয়া আমি পূজা কৰিলোঁ পূজা কৰাৰ পিছত মানে দেখা কি হ'ল আপোনালোকৰ টিলিঙা মন্দিৰ আৰু মই কৈছোঁ আপোনাৰ আহি কিনে কেৱল ইয়াতে আপোনালোকৰ ইয়াতে হাত ভৰিখিনি ধোৱা হোৱাৰ পিছত তাতে যাই কিনে মন্দিৰত পূজাৰীয়ে যিটো ক'বলৈ গ'লে পূজাৰীয়ে কৰি ল'ব
কৰাৰ পিছত যেনেকৈ নাৰিকলটো মানে ফুটাই কিনে তিনিটাকৈ তাতে বান্ধি দিব আৰু আপোনালোক য'ত ইচ্ছা যায় মানে য'ত মনটো কয় কি ইয়াতে তাতে বান্ধিব পাৰে এই মন্দিৰটো অহাৰ পিছত মানে নিজৰ একদম বেলেগ এটা ফিলিং আহে তো একদম মানে কি ক'ম আৰু নিজৰ মনটো পবিত্ৰ যেন লাগে আপোনালোকে আহক আপোনালোকে গোটেই এড্ৰেছটো কৈছোঁৱে এইটো আপোনাৰ এইটোৱে হ'ল টিলিঙা মন্দিৰ যেতিয়া পূজা পাতল চব হোৱাৰ পিছতে আপোনাৰ এই পুৰা মানে তিনি পাক মাৰিব লাগে মন্দিৰটো বোলে তিনিটা পাক মৰাৰ পিছত এইখিনি আছিল আজিৰ ব্লগটো চ' আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব